Hello guys, welcome to my YouTube channel Diva Entertainment. Namaskar বন্ধুসকল পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আছো মই বৰ্তমান উপস্থিত আছো দয়াং নদী পাৰত দেখিছে ইটো পাৰে দয়াং নদী আছে আৰু খুব এটা ধুনিয়া সুন্দৰ লোকেশন কিমান ধুনিয়া এটা হেউজিয়া পৰিবেশৰ মাজত আছো আমি আৰু মোৰ লগত আহিছে এফালে বিবেকা আৰু এফালে আহিছে ধৰ্মেশ্বৰ মিউজিক মেন আৰু ইটো সাইডে আছে প্ৰজ্ঞা ক'ত গল প্ৰজ্ঞা এফালে আছে প্ৰজ্ঞা আৰু আজি আমি ৰাজশ্ৰী শইকীয়াৰ অলগতি ভিডিওটো এটা কভাৰ ভিডিও বনাবলৈ আহিছো আৰু আপোনালোকে ভিডিওটো চাব আৰু কেনে পালে কমেন্ট কৰি জনাব এতিয়া আমি ভিডিওটো ষ্টাৰ্ট কৰিম আৰু কেমেৰা মই নিজে কৰিম কেমেৰা এতিয়া ষ্টেণ্ডত লগাব টাইম হৈ গল আৰু এফালে আৰ্টিষ্ট একদম নাচুকে আছে ৰেডি নে ৰেডি কি খেলা আছে মিউজিক মানে কি খাব লাগে মই মিউজিক মানে কি এটো বিঙ্গো তেৰে মেৰে বন্ধুসকল এতিয়া বৰ্তমান আমি শুটিং ষ্টাৰ্ট কৰিবলৈ লৈছো এয়া সব কেমেৰা ষ্টেণ্ডত ৰাখি থৈছো কেমেৰা ৰেডি কৰি ৰাখিছো আৰু এফালে এটি প্ৰেক্টিস কৰি আছে আমাৰ দন্দুৰী কিজনী এফালে প্ৰেক্টিস কৰি আছে আমাৰ এতিয়া কাম 50% কমপ্লিট হৈ গল আৰু এফালে বহি আছে ধৰ্মেশ্বৰ মিউজিক মেন তাৰ খুব আমনি লাগিছে এফালে আছে আমাৰ কেমেৰা আপোনালোকে ভিডিওটো চাব আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ চেনেলটোত ভিডিও প্ৰায় 6 মাহ মান দিয়াই নাই আৰু 6 মাহৰ পাছত মই আজি আকৌ ভিডিও ষ্টাৰ্ট কৰিছো আপোনালোকে এতিয়া প্ৰায় মোৰ ভিডিও পাই যাব চেনেলত আৰু আগত যেনেদৰে আপোনালোকে মোক মৰম কৰিছিলে আৰু তেনেদৰে মোক এতিয়াও মৰম কৰি যাব আৰু আপোনালোকে আগৰ দৰে আমাক সাপোৰ্ট কৰি যাব আৰু আপোনালোকে সাপোৰ্ট কৰি গলে আমি ভাল ভিডিও বনাবলৈ সাহস পাওঁ আমাৰ আৰ্টিষ্টৰ পানী পিয়া লাগিছে ইয়া পানী খাও কৈছে পানী বটল দুটা লব আহিছো এফালে আমি পানী বটল ৰাখি দিছো এফালে আছে মানি পাস কেমেৰা আৰু এফালে পানী আছে এটো গৰম পানী ঠাণ্ডা পানী আমি পানী লৈ আহিছো গৰম পানী আৰু আৰ্টিষ্টে আমাৰ নাচনী ভন্টি দুজনে পানী খাই বলে নাচি পিয়া লাগি গৈছে এফালে মিউজিক মেন খুব বাজি আমনি পাইছে মিউজিক মেন বহি গৈছেগে এফালে কেমেৰা ফিটিং কৰি থোৱা আছে এফালে আমাৰ খাই ল ভালকে খাব লাগিব আজি তহঁতৰ ফিলিংছ কেনেকুৱা ক ফিলিংছ বঢ়িয়া আজি নাচি কেনেকুৱা লাগিছে মজা লাগিছে আৰু গানটো কোৰিওগ্ৰাফিটো কেনেকুৱা লাগিছে ভালে লাগিছে কোৰিওগ্ৰাফি কোনে কৰিছে আজি মই কম ভাল লাগিছে আজি গানটো কোৰিওগ্ৰাফিংটো ভাল লাগিছে কাৰণ আমাৰ দিভা এন্টাৰটেইনমেন্টে কৰিছে আৰু মোৰ মাতটো আজি কিবা হৈ আছে আৰু কাহতে কি খাই আছিলা কি খাই আছিলা বলতি বন হৈ গয়া বন্ধুসকল আমি দয়াং নদী পাৰৰ পৰা আমি আহিলো আৰু তাত আমি কাম শেষ কৰি আহিলো আৰু আহি বাটতে ইয়া দেখিছে এখন দোকানত সোমালো ইয়াত আমি জাল চানা খাম মিমি চানা ইয়াতে বনাই আছে ভন্টিজনীয়ে মিমি চানা কিয় কাজিয়া দাদা হা ঐ এই মিডল ফিংগাৰটো বেছি দেখা কিয় আৰ্টিষ্ট কিহত পাত তই কি খাবি তহঁতি কি খাবি দুজনী তই কি খাবি মিমি চানা তই কি খাবি তই দাহি কি খাবি মোবাইলত কেলে মাৰিছ কি খাবি দাহি হা তোমাৰ মাথা তই কি খাবি দাই खत्म बाय बाय टाटा गुड बाय गया